Patanjali Yoga Sutra, chapter 2, verse 4. Avidya Kshetram Uttaresam Prasupta Tanu Vichinno Dharanam. 2.3 কৈছিলে যে পঞ্চক্লেশা অবিদ্যা अस्मिता रागा द्वेषा अविनिवेशा ইয়াত কৈছে 2.4 অবিদ্যা ক্ষেত্ৰম মানে অবিদ্যা যোনটো বিদ্যা নাই ইগনোৰেন্স অজ্ঞান মিন্স ৰং নলেজ বা অবিদ্যা সেই বিষয়ে মোৰ জ্ঞান নাই অবিদ্যা ক্ষেত্ৰ মানে ক্ষেত্ৰখন তাৰ ফিল্ডখন অবিদ্যাৰ ফিল্ডটো মানে অবিদ্যাৰ জাগাটো ইমানেই বেছি যে অবিদ্যা ক্ষেত্ৰম উত্তৰেশম আৰু সেইটোৱে লেটাৰ মানে পিছলৈ অবিদ্যা যেতিয়া মানে অবিদ্যা ইজ দ্য মেইন কজ অফ আদাৰ 5 ক্লেশাস মানে কি কৈছে অবিদ্যাৰ ক্ষেত্ৰখন অবিদ্যা ক্ষেত্ৰম উত্তৰেশম ইয়াৰে মূল গাঠিটো হ'ল অবিদ্যা তাক কি কৈছে প্ৰসুপ্ত মিন্স ডিপলি ডৰমেন্ট ষ্টেট বা সাইলেন্ট ষ্টেটত থাকে অবিদ্যা হলে আমাৰ কি হয় দুখ হয় পেইন হয় ক্লেশাবিলাক আহি যায় গতিকে অবিদ্যা ফিলখন ইমানেই বেছি যে ই বাকি কেটা ক্লেশা অবিদ্যা ফাৰ্স্ট আছিলে अस्मिता रागा द्वेषा अविनिवेशा এই বাকি পাঁচটা এই অবিদ্যাৰ পৰাই মানে স্টাৰ্ট হয় আৰু অবিদ্যাৰ ক্ষেত্ৰখন ইমানেই ডাঙৰ যে ইয়াৰ উত্তৰত আমি প্ৰসুপ্ত মানে দুখবিলাক ক্লেশাবিলাক আমি কি ফৰ্মত ভোগ কৰিব পাৰোঁ প্ৰসুপ্ত মানে হ'ল সাইলেন্টলি বা কিছুমানে কম পৰিমাণে দুখটো কম পৰিমাণে আমি অনুভৱ কৰিব পাৰোঁ বা তনু মানে উইক ষ্টেটত আমাৰ পেইনটো বা ক্লেশাটো উইক ষ্টেটত থাকিব পাৰে বা বিচ্ছিন্ন মানে হ'ল ইণ্টাৰাপ্টেড অকেজনেল এই মনটো বেয়া লাগিলে আকৌ আমি ভাল কৰি ল'ব পাৰিছোঁ আকৌ আমি সেই ক্লেশাটোৰ কথা ভাবিলে আমাৰ দুখ লাগে তাৰপিছত কৈছে বিচ্ছিন্ন উদাহৰণম মানে এক্টিভ ষ্টেটত বা খুব বেছি ক্লেশাও হৈ যাব পাৰে খুব বেছি পেইনো ফিল কৰিব পাৰোঁ পেইন এণ্ড ছাফাৰিংছ আমি ফিল কৰিব পাৰোঁ গতিকে ইয়াত কৈছে অবিদ্যা ইজ দ্য মেইন ৰুট কজ অফ আদাৰ 4 ক্লেশাস এণ্ড ইট মে বি ইন দ্য ফৰ্ম অফ dormant, attenuated, interrupted and active. অবিদ্যা যেতিয়া আমাৰ হ'ব জ্ঞান যেতিয়া নাথাকিব বা মিছা ৰং নলেজ এটা আমি যেতিয়া ভাবি ল'ম যেনেকৈ ধৰি লওক মই ফৰ এক্সাম্পল মোক এষ্ট্ৰলজাৰে কৈছে মই ডাঙৰ হৈ পেলাই বহুত ডাঙৰ এজন অফিচাৰ হ'ম বা মই একো নকৰাকৈ মই এটা ভাল পষ্টত থাকিম তো সেইটো এটা মোৰ অবিদ্যা হৈ গ'ল কাৰণ মই যদি কাম নকৰাকৈ বহি থাকোঁ সেইটো এটা ৰং বিদ্যা হৈ গ'ল গতিকে সেইটো ভাবি পেলাই মই যেতিয়া মই এটা সময় আহিব যেতিয়া মই একো কৰিবলৈ নোৱাৰিম মোৰ একো কেপেবিলিটিজ নাথাকিব তেতিয়া সেই ক্লেশাটো ষ্টাৰ্ট হৈ যাব ছাফাৰিংছটো ষ্টাৰ্ট হ'ব আৰু সেইটো কেতিয়াবা এক্টিভ ষ্টেটতো হ'ব পাৰে ডৰমেণ্ট ষ্টেটতো হ'ব পাৰে তনু বিচ্ছিন্ন উদাহৰণম এই চাৰিটা ষ্টেটত আমি অবিদ্যাৰ দুখবিলাক আমি ভুগিব পাৰোঁ আৰু বাকী চাৰিটা ক্লেশা আমি এতিয়া ভুগিম কিন্তু মেইন ৰুট কজ অফ ছাফাৰিং কৈছে অবিদ্যা গতিকে আমাৰ জ্ঞানটো যোনটো আমি জ্ঞান লওঁ বস্তুটোৰ সেইটো প্ৰপাৰ নলেজ থাকিলে ভাল তেতিয়া আমি বাকী ক্লেশাবিলাক ভুগিব নালাগে